नमस्कार बंधु बान्धवी सकल मैं मोर चेनेल मिसेस बसुলৈ आपनालोকক स्वागतम जनाइছো। मैं আজি बनाम ফুলকবিৰ সৈতে মাছ। যেহেতু ফুলকবি মাছৰ বতৰ গতিকে মই আজি বনাম ফুলকবি মাছ। এয়া পিয়াজ ভাজি লৈছো। এতিয়া দিম মই ফুলকবিখিনি। ফুলকবি ভাজি লৈ নিমখ দিলো, হালধি, আদা নহৰুৰ পেষ্ট সকলোখিনি দি দিলো। এতিয়া মই 5 মিনিট মান সময় এনেদৰে ভাজিম। পানী অলপ দি মই প্ৰথমে ফুলকবি আলুখিনি সিজাই লম। আলু প্ৰায় সিজিয়ে গ'ল। এতিয়া দিছোঁ বিলাহীখিনি, ফুলকবি আলু প্ৰায় সিজি গ'ল। তাৰপিছত আকৌ পানী দিছোঁ মই। এতিয়া পানীখিনি দি অকণমান সময় উতলোৱাৰ পিছত মাছখিনি দি দিম। এয়া মাছ ভাজি লোৱা আছিলে মোৰ, মাছ দি দিম। ফুলকবি মাছৰ সৈতে বিলাহী প্ৰায় হৈ গ'ল আঞ্জাখন। শেষত মই ধনিয়াৰ পাত দি দিছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি ভিডিঅ'টো চাই আছে কেনে পালে জনাব, আৰু যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আমাৰ ৰেডি হৈ গ'ল আঞ্জাখন। এতিয়া আজিলৈকে আহোঁ বাৰু। ধন্যবাদ।